মই ফাইনেলি ঘৰৰ ফালে আহিছিলোঁ, এতিয়া ওলাই যাব ওলালো। চাওক গাইছ, ৰাস্তাত মানে ছোৱালী চাই চাই আহিছিলে, সেইকাৰণে 3 কিলোমিটাৰ আহোঁতে 1 ঘণ্টামান লাগে। গাইছ মোক খাব কৈ আছে হা, চাব দেই। মই মানে খাব লাগে, মোৰ মন যোৱা নাই বিচাৰে পেটটো চাওকচোন, মোৰ মন যোৱা নাই খাবলৈ। বুটৰ পানী কি বুটৰ পানী খাব লাগিছে। বুট খাম মই বুট খাম। মাই ডগছ মোক তেল খানি দিয়ে চুলিত। দেখিছে গাইছ, মই নেনৰ বাচ্চা হে, তেল চেল খানি দিব এতিয়া। এতিয়া ভৰোৱা আছে এখন ড্ৰয়িং বহি, ড্ৰয়িং শ্বীটখন আছে না, ইয়া চক ড্ৰয়িং আঁকিছিলোঁ। গাইছ বেলেগ আৰ্টিষ্ট। আজিলৈকে আৰ্টিষ্ট স্কুল গৈ পোৱা নাই গাইজ, কিন্তু আৰ্টিষ্ট বনি গৈছোঁ তাত গৈ গাইজ। ইয়াত সোমাই ল'ম তো মেইন এখন চাওঁ, পলিটেকনিক মেথমেটিক্স 1 এখন পঢ়াই আছে আমাক, ছেমিষ্টাৰ 1। বেলেগৰ কিমান পঢ়ালে চাওক না গাইজ। এখন বুকৰ প্ৰাইচ কিমান আছিলে দেখাম গাইজ হা। এখন বুকৰ প্ৰাইচ চাওক আমাৰ 300। আৰু চবতকৈ মোৰ ভাল লগা কিতাপ এইখন, ইঞ্জিনিয়াৰিং ড্ৰয়িং। ছবি অঁকা বুলি ভাবিলে ভাল লাগে হয়নে, কিন্তু ইয়াত যিখিনি আছে মাই গড 400। চব মেথমেটিক্স চব মেথমেটিক্স দিছে ড্ৰয়িং, চব মেথমেটিক্স। আৰু মোৰ চবতকৈ ভাল লগা বস্তু এইখন, ভিডিঅ' ক্লাছেছ এভেইলেবল হে। গাইছে এতিয়া ভৰাই ল'ম। যিকেইটাতো আছে ছেট স্কুৱেৰ, চাওক আপোনালোকে কিমান সৰু সৰু পাইছে, মই কিমান ডাঙৰ লৈ আছোঁ। এক কয় ছেট স্কুৱেৰ এইটো পাক 100 ৰুপিজ, কিবা এটা ৰুপিজ আৰু এইটো নন মেনশ্যনেবল। হাই মোৰ কাৰণে লাই যাবৰ পিচি আছে। আৰু এইফালে জুবিন দা, বাই বাই জুবিন দা, বাই বাই জুবিন দা, বাই। হেল্ল' আমাৰ জুবিন আছে, জুবিন মোৰো ফটো আছে বাৰু। মাই নাম্বাৰ লিক হৈ যাওক লিক যি হ'ব আছে হয়নে। মইতো লিক কৰিয়েই থৈছোঁ গাইজ। কাপোৰ কেইটামান ধুব আনিছিলোঁ, মাক দি ধুলোঁ হৈ গ'ল। মানে বহুত ধুব জানো যে মই চাফাকৈ, মই ধুলে মানে আপোনালোকে মোকে দিব ধুবলৈ, আকৌ বেলেগ এটাক ধুৱাব লাগিব খালি, ঠিক আছে। মায়ে মানে মোলৈ লাই যাবহি ৰস লৈ আহিছে, মই পলাইছোঁ। এয়া চাওক চিকটা এগাল মই খাব লাগিছে এতিয়া। চেচ গাইজ, মোক এইগাল খাব দিছে, এতিয়া মই কেনেকৈ খাওঁ। এইফালে আকৌ লাই যাবলি। পেকিং হৈ গ'ল, চৰি মাউচ থাকি গ'ল। মাউচ মতলব মানে মই লেপটপৰ কাৰণে, মই লেপটপ আনি আছোঁ। লেপটপ কেবল আৰু মাউচ। আৰু বাবা তুমি আহা, এইটো বন্ধ হোৱা গাইজ। এইখিনি ভৰাম ইয়াত, থেতি ভৰাম গাইজ। লেপটপ ইয়াত চাৰ্জাৰবিলাক চব ভৰাই ল'লোঁ, ক্লিয়াৰ। এতিয়া ইয়াক লৈ যোৱা হ'ব দাঙি। ৰাস্তাত মানে ছোৱালী চাই চাই আহিছিলে, সেইকাৰণে 3 কিলোমিটাৰ আহোঁতে 1 ঘণ্টামান লাগে। ঐ খুই দিছ যে ইয়াক মাতিছোঁ 4টা বজাত, ই আহিছে এতিয়া কেইটা বাজিলে 5:58 হৈ গ'ল। 4টা বজাত অহা মানুহ গৈ আছে, মানে ই সময়ৰ মূল্যটো বহুত বুজি পায়তো। এইটো কি লিখি আনিছোঁ ইয়াত, কোনটো শোণিতপুৰ পলিটেকনিক ঢেকীয়াজুলি আছোঁ গাইজ। এতিয়া বেগ লৈ লওঁ আৰু গৈ থাকোঁ আৰু। অ' মা বাই বাই। পইচা লৈ ল'লোঁ, এইবিলাক ঢেৰ পইচা দিছে। এইবিলাক কি চিষ্টেম? অ' মা বাই বাই। জাপ মাৰি গাড়ীত উঠিলে। চোনতলা চেণ্টাৰ পাই গ'লোহি।
মানে গাড়ী চব ৰিজাৰ্ভ গৈ আছে যিবিলাক গৈ আছে মাই ডগছ কি যে হ'ব গাইজ ফাইনেলি ট্ৰেভেলাৰ উঠি আছোঁ গৈ আছোঁ আকৌ গাইজ আহিলোঁ ৰুম পালোহি এতিয়া আজিলৈ ইমানেই আছিল বাই বাই টাটা হেভ এ নাইচ ডে